নমস্কাৰ BTR বন্ধু বান্ধৱীসকলৰ কাৰণে বহুত বেছি এটা ডাঙৰ ভাল খবৰ আহি গৈছে তেওঁলোকক কৈ দিব বিচাৰিছোঁ যোনটো পোষ্ট ইমান দিন ৰখি আছিলে ফাইনেলি আপোনালোকৰ আপডেটিং হৈ গৈছে আৰু এইটো পোষ্ট ওলাব এইকেইদিনৰ ভিতৰত গতিকে তাৰ আগতে আৰু এটা ভাল নিউজ বুলি ক'ব পাৰি বহুতো বন্ধু বান্ধৱীসকলে 6th শেডিউলৰ টেটৰ মাৰ্কশ্বিট আৰু কি আছিলে চাৰ্টিফিকেট পোৱা নাছিলে সেইকাৰণে তেওঁলোকে মানে এইবোৰ যিবোৰ জব ওলাইছিলে সেইবোৰত এপ্লাই কৰিব নোৱাৰিছিলে টিচাৰৰ জবৰ ক্ষেত্ৰত সেইকাৰণে বন্ধু বান্ধৱীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ বাক্সা চিৰাং ডিমা হাছাও কোকৰাঝাৰ কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ওদালগুৰি ফালৰ যিসকল বন্ধু বান্ধৱীসকল আছে লগতে BTR ফালৰ মানে যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ মানে মাৰ্কশ্বিট চাৰ্টিফিকেটটো দিয়াৰ কাৰণে মানে অফিচিয়েলি কৈ দিয়া হৈছে গতিকে আপোনালোকে মাৰ্কশ্বিট চাৰ্টিফিকেটটো পাই যাব আৰু একজেক্টলি ডেটটো কিমান আছিলে মই ডেটটো আপোনালোকক জনাই দিব বিচাৰিছোঁ গতিকে ডেটটো চাব পাৰিছে আপোনালোকে 29 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত আপোনালোকে নিজৰ এডমিটৰ মানে লৈ পেলাই আপোনালোকে বস্তুকেইটা ডাউনলোড কৰি ল'ব বা কোনটো যদি অফলাইন দিয়ে আপোনালোকে পাই যাব আৰু ক'ত ডিটেইলছ ক'ৰ পৰা ল'ব সেই সম্বন্ধে আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম নহ'লে আপোনালোকে অফিচিয়েল যোনটো ছাইট আছে তাত গৈ ভিজিট কৰি আপোনালোকে চাব পাৰে ক'ত পৰা মাৰ্কশ্বিট দিব আৰু কেতিয়া দিব ফাইনেল ডিটেইলছটো কিন্তু ডেটটো এইটো হয় আপোনালোকে চাব পাৰিছে 29 ছেপ্টেম্বৰৰ পৰা 10 অক্টোবৰৰ ভিতৰত দিয়া হ'ব আপোনালোকৰ ইমান দিন পোষ্টটো ৰখি আছিলে LPUPৰ যোনটো টিচাৰৰ ভেকেঞ্চি আহি আছিলে BTR ফালৰ পৰা যিসকল বন্ধু বান্ধৱীসকলে 6th শেডিউল পাছ কৰিছিলে তেওঁলোকে মানে কমেণ্ট কৰিছিলে বহুতো ৰিকুৱেষ্ট কৰিছিলে সেইকাৰণে পোষ্টটো ৰখি আছিলে এতিয়া ফাইনেলি পোষ্টটো আপডেটিং হৈ যাব আৰু আপোনালোকৰ কাৰণে পোষ্টটো মুকলি কৰি দিয়া হ'ব যদি BTR ফালৰ পৰা বিলং কৰে এই চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে বন্ধু বান্ধৱীসকল আপোনালোকে আপডেটিং অহাৰ লগে লগে পোনপ্ৰথমে আমাৰ চেনেলটোত পাই যায় তাতে এডভাৰটাইজমেণ্ট ওলোৱাৰ লগে লগে পোনপ্ৰথমে আপোনালোকক দি দিব পাৰোঁ আৰু বন্ধু বান্ধৱীসকল আমাক কমেণ্ট কৰিলে আমি নিশ্চয় আপোনালোকৰ হেল্পৰ কাৰণে আগবাঢ়িম আৰু যিমান পাৰোঁ আপোনালোকৰ সহায়ৰ কাৰণে হাত আগবঢ়াম তাৰ আগতে কৈ দিব বিচাৰিছোঁ এই চেনেলটো মেইনলি খোলা হৈছে অসমৰ বিভিন্ন জবৰ ডিটেইলছ দিয়াৰ কাৰণে সাধাৰণতে আমি টেটৰ ৰিলেটেড ন'টিছবোৰ বেছিকৈ প্ৰভাইড কৰোঁ এই চেনেলটোত আপোনালোকে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি লওক যদি BTR ফালৰ পৰা বন্ধু বান্ধৱীসকল বিলং কৰে তেন্তে একদম ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব কাৰণ বন্ধু বান্ধৱীসকল ইম্পৰ্টেণ্ট আপডেট অহাৰ লগে লগে পোনপ্ৰথমে আপোনালোকক এই চেনেলটোৰ জৰিয়তে জনাই দিম গতিকে আপোনালোকে এই ডেটটোত আপোনালোকে যাব লাগিব গতিকে আপোনালোকে অফিচিয়েল যোনটো ৱেবছাইট আছে তাত গৈ পেলাই ভিজিট কৰি ধুনীয়াকৈ ডাটাকেইটা কালেক্ট কৰি লওক গতিকে বহুত ভাল খবৰ বুলি ক'ব পাৰি ইমান দিন হেয়াৰিং চলি বন্ধু বান্ধৱীসকলে বহুতে টেনশ্যনত আছিলে ফাইনেলি আপোনাৰ টেনশ্যনটো মুকলি হ'ল গতিকে বন্ধু বান্ধৱীসকলৰ কাৰণে বহুত বেছি এটা ভাল খবৰ আৰু আপোনালোকে মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট অফিচিয়েলি পাই যাব গতিকে এডভাৰটাইজমেণ্টটো LPUPৰ ক্ষেত্ৰত নিযুক্তিৰ ক্ষেত্ৰত কিমান ভেকেঞ্চি থাকিব নেক্সট ভিডিঅ'ত আপোনালোকক মই জনাম গতিকে ছাবস্ক্ৰাইব কৰিব যাতে বন্ধু বান্ধৱীসকল আপডেটিং পাই যায় ইমানে কৈ সামৰণি মাৰিছোঁ ধন্যবাদ যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব